হেল্ল' ফ্ৰেণ্ডছ, জাতিৰ পিতা মহাত্মা গান্ধীৰ যিখন ফটো নেকি বৰ্তমান সময়ত ভাৰতীয় কাৰেন্সি বা ভাৰতীয় নোটসমূহত ব্যৱহাৰ কৰা হৈছে। এই জাতিৰ পিতা মহাত্মা গান্ধীৰ কাৰেন্সিত থকা এই ফটোখনৰ ইতিহাসৰ বিষয়ে আজি এই ভিডিঅ'টোত মই কিছু কথা ক'বলৈ আগবাঢ়ি আহিছোঁ। তেন্তে আহক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বহু বছৰ আগৰ পৰাই আমি বন্ধুসকল ভাৰতীয় যিসমূহ কাৰেন্সি বা ভাৰতীয় যিসমূহ নোট, এই নোটসমূহত জাতিৰ পিতা মহাত্মা গান্ধীৰ এখন ফটো আমি দেখিবলৈ পাই আহিছোঁ, নহয়নে বন্ধুসকল? আৰু বৰ্তমান সময়ত এই কাৰেন্সিসমূহত, ভাৰতীয় টকাসমূহত জাতিৰ পিতা মহাত্মা গান্ধীৰ যিখন ফটো আমি দেখিবলৈ পাওঁ, এই ফটোখন তোলা হৈছিল 1946 এজন অখ্যাত ফটোগ্ৰাফাৰে। তেখেতে এই ফটোখন তুলিছিল 1946 চনত। আৰু ইয়াৰ পিছতেই বন্ধুসকল এই ফটোখন ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত গ্ৰহণ কৰা হৈছিল। আৰু 1996 পাছত ভাৰতীয় ৰিজাৰ্ভ বেংকে যিসমূহ টকা ভাৰতীয় বজাৰত মুকলি কৰিছিল, সেইসমূহ নোট বা সেইসমূহ কাৰেন্সিতহে জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো দেখিবলৈ পোৱা যায়। 1996 চনৰ আগত, অৰ্থাৎ 1996 চনৰ আগত যিসমূহ টকা ভাৰতীয় ৰিজাৰ্ভ বেংকে বজাৰলৈ মুকলি কৰি দিছিল, সেই টকাসমূহত কিন্তু জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো নাছিল। তাৰ পৰিৱৰ্তে সেই স্থানত ভাৰতৰ যিটো অশোক স্তম্ভ, এই অশোক স্তম্ভৰ ফটো তাত সন্নিৱিষ্ট কৰা হৈছে। তেনে বন্ধুসকল, আপোনালোকে তথ্যখিনি গম পালে। যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, পাৰিলে সকলোলৈ শ্বেয়াৰ কৰি দিব। আৰু যিসকল নতুন ব্যক্তিয়ে মোৰ চেনেলটো বৰ্তমান চাই আছে, যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেন্তে আশা ৰাখিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি মই